এনেকা কোনো আশ্বস্ত হ'ব নোৱাৰা কথা নাই এটা প্ৰচেছ আছে কাম আছে পলিচি আছে এই পলিচিবিলাক কৰি থকা হৈছে গতিকে এটা কাউন্সিল চলি আছিলে ইমান দিনে আৰু সেই কাউন্সিলটো বিভিন্ন সমস্যাত আছিলে এতিয়া আমি ভালকৈ এই কাউন্সিলখন চলাব বিচাৰিছোঁ গতিকে প্লেনিংবিলাক ঠিক হ'ব লাগিব তো এতিয়া তাত অফিচত যেতিয়া বহিব তাত আমাৰ বহুত মানে কি আছে ৰাইজৰ এতিয়া ফেলিচিটেশ্যন দিয়া বহুত প্ৰগ্ৰামবিলাক আছে সেইবিলাকৰ কাৰণে বাকী যিখিনি চিজিল কৰি ল'ব লাগে সেইখিনি কাম কৰিব নোৱাৰিব তো সেইখিনি কাম আমি ফাৰ্ষ্টতে কৰি ল'ব বিচাৰিছোঁ ইয়াৰ পিছত আমি ৰাইজলৈ যাম হাগ্ৰামা মহিলাৰী এতিয়াও কৈ আছে যে ইউপিপিৰ পৰা তেওঁ প্ৰাৰ্থী নিব বা তেনে কোনো কথা তাৰ ক'ব পাৰে হাগ্ৰামা মহিলাৰী কোৱা মতেতো চব দুনিয়া নচলে দুনিয়া আপোনাৰ কোৱা মতেও চলে মোৰ কোৱা মতেও চলে চব হাগ্ৰামা মহিলাৰী কোৱা মতে দুনিয়া চলালিতো হাগ্ৰামাই গোটেই বিশ্বখনে ঘূৰাই থাকিলে হয় বৰ্তমানলৈকে যিসকলে জয় হ'ল তেখেতসকলে এই মুহূৰ্তলৈকে সমষ্টিলৈকে যাব পৰা নাই সেই নিশাই ময়ো যোৱা নাই মনত আছে নে এতিয়ালৈকে সমষ্টি একো আক্ষেপ নাই ৰাইজৰ কাৰণে কাম কৰিব আহিছোঁ সমষ্টিটো অহা 5 বছৰে থাকিম এতিয়া প্লেনিংটো কৰি ল'ব লাগিব প্লেনিঙে যদি নাই আপুনি ফ্লপ মাৰিব যোৱা 17 বছৰে যে কাউন্সিলখন ভালে নচলে একো প্লেনিং নাছিলে চ' প্ৰায়ৰিটিটো প্লেনিং 5 দিন মানে 10 দিন সমষ্টিৰ ৰাইজৰ লগত কথা পতা নাই ডাঙৰ কথা নহয় ৰাইজৰ এইটো দুখ নাপায় কালি কাম নহ'লে ৰাইজে দুখ পাব গতিকে তেখেতসকলে আমাক ভোট দি তাক জিকাইছে কালি যদি আমি ৰাইজক কাম কৰিব নোৱাৰোঁ তাৰপিছত ৰাইজৰ দুখ পাব আজি আৰণ্য এখন বা গামচা এখন দিবলৈ ৰখি আছে সেইটো কালি মই 2 দিন পিছত ল'ম গামচাটো কিন্তু প্লেনিংখিনি হ'ব লাগিবতো কিন্তু যদি আক্ষেপ নাই আপোনালোকে হোটেলতকৈ বন্দী হৈ থাকিব লাগিছে আপোনালোকে গোটেইখিনি বন্দী হোৱা নাই আমি ফ্ৰীলি আছোঁ হোটেলত বন্দী হ'ব লাগিতো জেলত গ'লো হয় না মানে হোটেলত থকাটো বন্দী বুলি ক'লে ইমান ডাঙৰ ডাঙৰ হোটেলবিলাকত মানুহ কিয় যায় বন্দী হ'ব যায় নেকি আপোনালোকে নিৰ্বাচন জিকাৰ পিছত কিন্তু ফূৰ্তি কৰিব পৰা নাই ফূৰ্তি কৰি আছোঁ কালিও কৰি আহিছোঁ তাতে ফূৰ্তি শপত গ্ৰহণৰ ফূৰ্তি মিনছ হোৱাট আপুনি মানে চেম্পিয়ন খোলাটো কৈছে নেকি এইটো আমাৰ তাত সেই ফূৰ্তিটো নহ'ব কৰি আছে ৰাইজে অলৰেডি খাই আছে ফূৰ্তি আছে নাচি আছে গাঁৱত চব চলি আছে মানে শপত গ্ৰহণৰ আগমুহূৰ্তত হোটেলৰ পৰা লৈ যোৱা হ'ল তাৰপিছত শপত গ্ৰহণ সম্পন্ন হোৱাৰ পিছত আমাৰ নিজৰ ইণ্টাৰনেট পলিচি এইটো আপোনালোকে সেইটো বেছি ইণ্টাৰনেট পলিচিত সোমাব নালাগে মোৰ মতে আৰু জানিবতো লাগিব কিন্তু ইণ্টাৰনেট পলিচি এইটো চলিব আপোনালোকে চব গম পাব টাইম টু টাইম আমি কৈ আছোঁ কালিও কৈছোঁ আজিও কৈছোঁ আৰু 2 এদিনতে আমাৰ বাকীখিনি শপত গ্ৰহণ হৈ যাব তাৰপিছত চব কাম ভালে চলিব কেইবাগৰাকীও EM বিচাৰি বিদ্ৰোহ কৰা বুলি এটা খবৰ ওলাইছে নাই কোনো বিদ্ৰোহ কৰা নাই EMটো চবে বিচাৰিবই MLA জিকি অহাৰ পিছত চবে মন্ত্ৰী বিচাৰিবই দিবতো নোৱাৰে না আপুনি কিমানক দিব তাতে এটা মানে কানুন আছে পলিচি আছে সেইমতেহে হ'ব দলীয় ভাগবতৰা কেনেকৈ হ'ব EMৰ ক্ষেত্ৰত এতিয়ালৈকে কিবা তেনেকুৱা ধৰণৰ নাই চব কথা কোৱাৰ কাৰণে মই UPPLৰ কথাটোৱে ক'ব পাৰোঁ বাকী কথাটো মই অথৰাইজ নহয় হৈছেনে UPPLে কিমানমান বিচাৰিব নাই UPPLে আমাৰ যিখিনি লাগে আমি সেইখিনি পাম আৰু সেইখিনিৰ কাৰণে আমি অলৰেডি ঠিক কৰি লৈছোঁ আশ্বস্ত হোৱা কথা নাই কাৰণ কিছুমান ফৰ্মেলিটিজ আছে ডিপাৰ্টমেণ্ট আছে আৰু বাকীবিলাক কি কয় শপত গ্ৰহণ কৰা কথা আছে মই ভাবোঁ উইদিন 3-4 ডেজৰ ভিতৰত গোটেইখিনি ছেটেল হৈ যাব হোটেল পলিটিক্স এটা চলি আছে কোকৰাঝাৰতো হাগ্ৰামা মহিলা 4জনক তাত বন্দী কৰি ৰাখিছে ইয়াত 21জন বন্দী হৈছে মুহূৰ্তত গোটেই বিষয়টো আচলতে নাই আজিকালি পলিটিক্সত এইটো এটা মানে এটা পাৰ্ট নিচিনা হৈ গৈছে গতিকে ইয়াত আৰু আমি বিশেষ কিবা ৰিয়েকশ্যন আছে বুলি মই নাভাবোঁ এইটো পাৰ্ট নিচিনা হৈ গৈছে কাৰণ হয় যে মানে পলিটিক্সৰ এইটো এটা মানে কি কয় একেবাৰে এৰিব নোৱাৰা বিষয় নিচিনা হৈছে গতিকে মই ভাবোঁ ৰাইজে চব কথাখিনি বুজি পায় ইয়াত আৰু মই বেলেগে কোনো কমেণ্ট কৰাৰ কোনো দৰকাৰ নাই মানে শুনা গৈছে যে ভিতৰত কিছু সংখ্যকে EM বিচাৰিছে নিদিলে BPFলৈ যোৱাৰ হুংকাৰ দিছে এনে কিছুমান কথা আহিছে এই মুহূৰ্তত নাই প্ৰথম অৱস্থাত অলপ হয়তো ধৰি লওক প্ৰমোদ বৰডাঙৰীয়াও পলিটিক্সত মানে নতুন গতিকে তেওঁ শিকোঁতে অলপ 2-4 দিন টাইম লাগিব কিন্তু মই ভাবোঁ তেওঁ যি হিচাপে সকলোৰে ছাপৰ্টখিনি পাইছে সেই হিচাপত মই ভাবোঁ মানে এই চৰকাৰখন 5 বছৰ ধুনীয়াকৈ চলি যাব ইয়াত কোনো সন্দেহ নাই আৰু বাকী যিখিনি বিষয় আছে হয় চবৰে নতুনকৈ পলিটিক্সত আহিছে বা কি কয় বহুদিন হয়তো ৰাইজৰ কাৰণে কাম কৰি আছিলে সকলোৱে বিচাৰিছে EM এটা হ'লে বিশেষকৈ কাম কৰাৰ সম্ভাৱনা আছে বা সুবিধাখিনি আছে কিন্তু তেওঁলোকে যেতিয়া লাহে লাহে বুজি পাব যে তেওঁলোকে ৰাইজৰ সেৱক হিচাপে যদি স্ক'পখিনি পায় EM হিচাপেও পাব বাকী হিচাপেও পাব সেইখিনি যদি আশ্বস্ত কৰা যায় মই ভাবোঁ ইয়াত একো অসুবিধা নাই কিন্তু হাগ্ৰামা মহিলাৰী এতিয়াও ভাবি আছে 4জন যদি তেওঁ তাতে গুচি যায় তেওঁ আকৌ চৰকাৰ গঠন কৰিব এনেকুৱা ধৰণৰ কথা ওলাই আছে নাই এই কথাটো মিছা নহয় কাৰণ তেওঁলোকৰ 17জনৰ ভিতৰত ধৰি লওক এতিয়া 16জনমান আছে 16জন আৰু সম্ভৱ 3-4জন কমিব কিন্তু মই ভাবোঁ হাগ্ৰামাৰ হেৰিটো লাহে লাহে কমি আহিছে তেওঁ হয়তো এই কথাটো বুজি পোৱা নাই মই ভাবোঁ তেওঁ এই কথাখিনি বুজি পাই যদি তেওঁ ভালকৈ সহযোগিতা কৰে তেতিয়াহ'লে মই ভাবোঁ তেওঁৰ কাৰণেও ভৱিষ্যতৰ কাৰণে ভাল হ'ব মানে এনেকৈ হোটেলত বন্দী হৈ থকাটোৱে বুজাইছে যে অস্তিত্বত এটা সংকট আছে এই মুহূৰ্তত সংকটমুক্ত নহয় বুলি চাওক ইয়াত দুটা মিনিং কৰিব পাৰে আপোনালোকে হয় তেনেকুৱাও ভাবিব পাৰে আৰু নহ'লে পজিটিভলি ল'লে কাৰণ গোটেই কথাখিনি ছেটেল কৰোঁতে অলপ টাইম লাগিব
আৰু এই পলিটিক্সত অলপ এনেকুৱা বস্তু যে চলে আৰু বিশেষকৈ BTCটো আগৰ পৰা তেনেকুৱা হৈয়ে আছিলে কাৰণ যোৱাবাৰ দেখক যোৱাবাৰ আমাৰ কৰ্মীবিলাকে কি কৰিলে কিছু কৰ্মীয়ে মানে যেতিয়া আমাৰ 6-7জন জিকিলে জিকাৰ পিছত তেওঁলোকক মোটামুটি বিক্ৰী কৰাৰ কাৰণে তেনেকুৱা ধৰণৰ এটা পলিটিক্স চলি গ'ল যাৰ কাৰণে আমাৰ এটা সম্ভাৱনা আছিল যে আমি যদি তেতিয়াই কমন মিনিমাম এজেণ্ডা বনাই কিনে এলায়েন্স কৰিলোহেঁতেন কাৰণ আমাৰ তেতিয়া 7টা আছিলে নিশ্চিতভাৱে আজিৰ দিনত হয়তো অবৰ ৰাইজে যথেষ্ট ভাল এটা দিন দেখিলেহেঁতেন কিন্তু হয়তো তেতিয়া আমিও মানে পৰিপক্ক নাছিলোঁ বা আমিও খুব দুখে বেজাৰে আমি এইবিলাকৰ দূৰত আছিলোঁ সেইটো কাৰণে বাকীবিলাকে সুবিধা ল'লে আৰু তেতিয়া হাগ্ৰামাই যদি এলায়েন্স কৰিলেহেঁতেন হাগ্ৰামা হয়তো আজি বাচি থাকিলেহেঁতেন আৰু আজিও মানে যদি হাগ্ৰামাই তেনেকুৱা ভাবিছে যে আগৰ নিচিনা হ'ব এইটো সম্ভৱ নহয় কাৰণ অলৰেডি এইটো এলায়েন্স হৈ গৈছে আৰু এই এলায়েন্সত নিশ্চয় বেক নহয় এতিয়া বাকী বিজেপিটো মই ভাবোঁ তেওঁলোকৰ যোৱাৰ কোনো কথাই নাই আৰু EPPলৈ এনেকুৱা নহয় যে তেওঁলোকৰ যিহেতু সামাজিক এটা দায়বদ্ধতা আছে তেওঁলোকে গৈ তাত হয়তো বেছি হেৰি কৰিব নোৱাৰিব আৰু আজিৰ দিনত এজন বা দুজন গ'লেও মই ভাবোঁ বিশেষ একো অসুবিধা নহয় চৰকাৰখন বাচি যাব আৰু চৰকাৰখন যিহেতু হৈ গ'ল মেজৰিটি কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ কোনো অসুবিধা নহয় কিন্তু নিৰ্বাচন হৈ গ'ল ধৰক যিখিনি জিকিলে তেওঁলোকে কিন্তু ফূৰ্তি কৰিব পৰা নাই মুহূৰ্তত নাই অলৰেডি আমি ধৰি লওক মই আজি সেইকাৰণে আহিছোঁ যে আমি গোটেই বিষয়খিনি হয়তো 3টা দলৰ মাজত আলোচনা কৰি পৰৱৰ্তী কথাখিনি হ'ব কেনেকুৱা আগবঢ়াই যাব মই ভাবোঁ অতি শীঘ্ৰে তেওঁলোকে ৰাজ্যৰ মাজত যাব আৰু খুব ৰাজকীয়ভাৱে যাব বুলি মই ভাবোঁ